বন্ধুসকল ইউটিউবত বৰ্তমান সময়ত চলি থকা আটাইতকৈ ডাঙৰ কণ্ট্ৰভাৰ্চি হ'ল ডক্টৰ বিবেক বিন্দা আৰু সন্দীপ মহেশ্বৰীৰ মাজৰ কণ্ট্ৰভাৰ্চিটো যি আজি 10 দিনমানৰ আগতে আৰম্ভ হৈছিলে মই ভাবিলোঁ ভিডিঅ' বহুত ধৰণৰ বনি আছে অনেক ভিডিঅ' বনাইছে মই ভাবিলোঁ কোন সঁচা কোন মিছা কোনে ঠিক কৰিছে কোনে ভুল কৰিছে তাৰ ওপৰত এটা ভিডিঅ' বনাম কিন্তু আজি মই সেই কথাটো কোৱাৰ আগত মই এটা কথা কৈ ল'ব লাগিব বৰ্তমান যদি মই আজি ইউটিউব চেনেলত আপোনালোকৰ আগত ভিডিঅ' দি আছোঁ ভিডিঅ' আপলোড কৰি আছোঁ এই ভিডিঅ' মই ইউটিউব চেনেলটো বনাইছিলোঁ আপোনাৰ 2013 চনত ছেপ্টেম্বৰ অক্টোবৰ মাহত তেতিয়া মই এটা আনষ্টপেবল বুলি ভিডিঅ' চাইছিলোঁ সন্দীপ মহেশ্বৰী ভাগৰ মানে ইউটিউব চেনেল বনোৱা মাইণ্ডত মোৰ প্ৰশ্ন তেতিয়াই আহিলে ইউটিউব চেনেল যে বনাব লাগে সন্দীপ মহেশ্বৰীক চাই পিনে আৰু ইউটিউব চেনেল কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে কি কৰিব লাগে তাৰ বিষয়ে 1%ও নলেজ নাছিল খালি ভিডিঅ' পাইছিলোঁ চাইছিলোঁ বছ ইমানে তাৰপিছত এটা আনষ্টপেবল ভিডিঅ' আহিলে আনষ্টপেবল ভিডিঅ' অহাৰ পিছত আপোনাৰ বেলেগ এটা ভিডিঅ' মেডিটেশ্যনৰ ওপৰত কিছুমান ভিডিঅ' আহিলে কিছুমান প্ৰগ্ৰাম আহি বহুত বিভিন্ন ধৰণৰ তেখেতৰ ভিডিঅ' চাই বহুত ভাল পালোঁ কাৰণে ইউটিউব চেনেলত ভিডিঅ' বনালোঁ কিন্তু তেতিয়ালৈকে মই কোনো ভিডিঅ' আপলোড কৰা নাছিলোঁ আৰু সন্দীপ মহেশ্বৰী প্ৰথম এটা ভিডিঅ' আপলোড কৰিছিলোঁ মই ইউটিউব চেনেল খোলাৰ পিছত কেনেকৈ আপলোড হৈ গ'ল ময়ো নিজেও নাজানো সেই ভিডিঅ'টো চাই মই বহুত ভাল পাইছিলোঁ আৰু সেই ভিডিঅ'টো আছিল জীৱনত যদি ছাকচেছফুল হয় 3টা বস্তু পাহৰি নাযাব আপুনি গৈ পিনে মোৰ ইউটিউবত সেই ভিডিঅ'টো চাব পাৰে এতিয়া ডক্টৰ বিবেক বিন্দাৰ কথা আহিলে ডক্টৰ বিবেক বিন্দাক মই ফ'ল' কৰিছোঁ আপোনাৰ হয়তো 2017 লাষ্টৰ পৰা মানে 2018 আৰম্ভৰ পৰা ফ'ল' কৰিছোঁ মোৰ লগৰজনে খুব তেখেতৰ ভিডিঅ' চায় একদম পূৰা মটিভেট হৈ থাকে সি তাৰ ভিডিঅ' চাই মই ভাবিলোঁ ময়ো চোৱা যাওক কিনো ভিডিঅ' বনাইছে চালোঁ কণ্টেণ্টবোৰ বহুত ভাল লাগিলে লাহে লাহে কণ্টেণ্ট ভাল লাগিবলৈ হ'ল আৰম্ভ হ'ল 2জন মটিভেশ্যনেল স্পীকাৰকে মই ফ'ল' কৰা আৰম্ভ কৰিলোঁ এতিয়া কথা হ'ল এজন মটিভেশ্যনেল স্পীকাৰে পইচা কেনেকৈ কমায় মটিভেশ্যনেল স্পীকাৰ পইচা ঠিক তেনেকৈ পাব্লিকক মটিভেট কৰি পাব্লিকক ছেল্ফ হেল্প দি ভিডিঅ' কণ্টেণ্ট বনাই ভাল ভিডিঅ' কণ্টেণ্ট বনাই ভাল আপলোড কৰি তেখেতলোকে পইচা চেনেল মনিটাইজ কৰি পইচা কমাব পাৰে আৰু বিভিন্ন ধৰণৰ ছেমিনাৰ এটেণ্ড কৰি ৰাইজৰ মাজত গৈ কোনোবা অডিটৰিয়াম বুক কৰিব ছেমিনাৰ কৰিব সেই ছেমিনাৰত গৈ পিনে তেখেতলোকে পইচা কমাব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন ৰাস্তা আছে কিন্তু আজিৰ তাৰিখত বিবেক বিন্দাৰ ওপৰত কণ্ট্ৰভাৰ্চি হোৱা মেইন কাৰণটো হ'ল তেখেতে পইচা কমোৱা আৰু এটা বেলেগ ষ্টেপ উঠাই ল'লে যাক IBC কোৱা হ'ল আৰু ময়ো এজন IBC আছিলোঁ ময়ো এজন IBC আছিলোঁ যেতিয়া নেটৱৰ্ক মাৰ্কেটিং 2000 বিজনেছ মোৰ ক্লপছ হৈছিলে 2020 চনৰ মাৰ্চ মাহত কাৰণ কৰোণাৰ কাৰণে সেই সময়ত মোৰ ওচৰত বেলেগ নিজৰ নেটৱৰ্ক মাৰ্কেটিঙত ফ'কাছ কৰা অবিহনেও নিজৰ টীমটো গ্ৰ' কৰিবৰ কাৰণে আৰু এক্সট্ৰা পইচা এক্সট্ৰা এজন বেলেগ বিজনেছমেন হ'বৰ কাৰণে ডক্টৰ বিবেক বিন্দাৰ ডাঙৰ কমিটমেণ্টক শুনি পিনে মই IBC জইন কৰিলোঁ আৰু সেই সময়ত মই পইচা যিমান আছিলে পইচা বেলেগ জেগাত খৰচ হ'ল কাৰণ লকডাউন সময়ত ইমান বেছি খৰচ আহি গ'ল যি পইচা আছিলে প্ৰায় মোৰ পইচা নাইকিয়া হৈ গ'ল আৰু মোৰ ওচৰত পইচা নাছিলে তেতিয়া IBC জইন কৰিবৰ কাৰণে আৰু মই নিজৰ স্কুটিখন বন্ধক ৰাখি পইচা এজন ভাইটিহঁতে পইচা আনি মই কি কৰিলোঁ IBC জইন কৰিলোঁ আৰু যেতিয়া মই IBC জইন কৰিছিলোঁ এজন মানুহে মোক কৈছিলে যে এইবোৰ চব ফ্ৰড হয় স্কেম হয় এইবোৰ জইন কৰিব নালাগে কিন্তু মই তেখেতৰ কথা শুনা নাছিলোঁ মোৰ ৱাইফেও কৈছিলে তুমি কৰিবা জানো কিন্তু উপায় নাছিলে কি কৰিবা কি নকৰিবা মই কিন্তু IBC তেতিয়া জইন কৰিলোঁ কাৰো কথা নুশুনিলোঁ কামো কৰিলোঁ এটা চেলো কৰিলোঁ আৰু 10,000 টকা এটা চেল কৰি পিনে 3500 টকা পইচাও কমালোঁ আৰু যিজনক মই বিক্ৰী কৰিলোঁ EAE কোৰ্চ তেখেতে ক'লে বহুত ভাল বিজনেছ উন্নতি কৰিবৰ কাৰণে বহুত ভাল কোৰ্চ এতিয়া আটাইতকৈ ডাঙৰ পইণ্টটো কি হ'ল জানেনে ডক্টৰ বিবেক বিন্দা ছাৰে যেতিয়া IBC লঞ্চ কৰিলে IBC লঞ্চ কৰাৰ পিছত তেখেতে IBC মডেলত যি ধৰণে কমিটমেণ্ট কৰিছিল সেই কমিটমেণ্টখিনি কিন্তু পূৰা কৰিব নোৱাৰিলে য়েছ IBC আজি 35,000 পৰা 55,000 টকা লাখ টকাৰ ভিতৰতো IBC বিক্ৰী কৰা যায় কিন্তু IBC যিবোৰ কমিটমেণ্ট কৰিছিল সেই কমিটমেণ্টবোৰ পূৰা কৰিব নোৱাৰিলে প্ৰথম কথা হৈছে IBC এডুকেশ্যন ফ্ৰী ইটছ অ'কে ন' প্ৰব্লেম কিন্তু IBC তেখেতে কৈছিলে যে আপুনি 90% কাম কৰক 10% কাম আমি কৰিম কিন্তু সেইটো মিছা কথা ক'লে সেইটো নেটৱৰ্ক মাৰ্কেটিঙতো কোৱা যায় সেইটো মিছা কথা ক'লে আৰু মোক IBC বনাৰ পিছত অলপ লিষ্ট দি দিছিলে যিবোৰ লিষ্ট এনেকুৱা লিষ্ট আছিলে যিবোৰ বেলেগে অলৰেডি ইনভাইট কৰি থৈছে বিজনেছ কোৰ্চৰ কাৰণে হওক IBC কাৰণে হওক সেই লিষ্টখিনিকে মোক দি দিলে আৰু মোক ক'লে যে তুমি ফেচবুকত আৰু বেলেগত লিষ্ট চলোৱাত যাৰ কাৰণে তোমাৰ 1,000 পৰা 10,000 টকাৰ ভিতৰত খৰচ হ'ব তাৰ পৰা তুমি লিড জেনেৰেট কৰা আৰু মোৰ ওচৰত ইমান পইচাই নাছিলে তেতিয়া সময়ত আৰু যে কি নহওক IBC মডেলটো মই ভাল নাপালোঁ বিশেষকৈ পাৰ্চনেলি আপুনি যদি আপুনি IBC এজন হয় আপুনি অসমৰ পৰা যদি জইন কৰিছে কি ভাবিছে কি নাভাবিছে মই নাজানো
IBC মোৰো নেটৱৰ্ক মাৰ্কেটিঙৰ নিচিনাই লাগিলে চেলছমেনৰ নিচিনাই লাগিলে মই কিন্তু এটা প্লাছ পইণ্ট এইটোৱে হ'ল ডক্টৰ বিবেক বিন্দ্ৰা দেৱে IBC কোৰ্চ লঞ্চ কৰিলে সঁচা কিন্তু IBC লগতে অল এভৰিথিং কোৰ্চ আমাক দি দিলে এটা এপছৰ মাধ্যমত যিটো বৰা বিজনেছ এপছ বুলি কোৱা আৰু সেই কোৰ্চখিনি দিয়াৰ কাৰণে আজিও মই তাৰ বেনিফিট উঠাওঁ আৰু কোৰ্চত জানিবলগীয়া বহুত কথা এনেকুৱা বহুত ধৰণৰ এক্সপিৰিয়েঞ্চ লোকসকলৰ পৰা বনোৱা গৈছে সেই কোৰ্চবোৰ যিবোৰে মোক হৃদয় স্পৰ্শ কৰে আৰু মই সেইবোৰ চাই পিনে বহুত মটিভেট হওঁ আৰু বহুত ভাল লাগে বন্ধুসকল এতিয়া কথা হ'ল কোন সঁচা কোন মিছা কিন্তু IBC মডেলৰ বিষয়ে অলৰেডি মই ক'লোঁ IBC মডেল ডক্টৰ বিবেক বিন্দ্ৰাৰ ভাগৰ ভাল নহ'ল কিন্তু সন্দীপ মহেশ্বৰী ছাৰে যিবোৰ কণ্টেণ্ট বনায় সেইবোৰ অল মানে বেষ্ট অফ বেষ্ট ডক্টৰ বিবেক বিন্দ্ৰা ছাৰে যিবোৰ কণ্টেণ্ট বনায় সেইবোৰ কিন্তু বেষ্ট অফ বেষ্ট বুলি ক'ব পাৰি হয় কেতিয়াবা ভুল হয় চাওক ডাঙৰ ডাঙৰ মটিভেশ্যনেল স্পীকাৰেও মানুহৰ প্ৰব্লেমবোৰ সমাধান কৰি এটা সময়ত কিছুমান এনেকুৱা প্ৰব্লেম হয় যিবোৰ দলত নিজে ফচি গৈ থাকে কেতিয়াবা নিজেও ডিপ্ৰেশ্যন হ'বলগীয়া হয় আৰু পাৰ্চনেলি কথা নকওঁ পাৰ্চনেলি তেখেতৰ কি ওলাইছে কি নোলাইছে যেতিয়া মানুহ এজন এটা বেলেগ এক্সট্ৰা অৰ্ডিনেৰী লেভেললৈ গুচি যায় পাৰ্চনেলি যদি কিছুমান মানুহে চায়ো থাকে হাৰ্ম কৰিব পাৰিলে বহুত ভাল আৰু অলৰেডি যদি তেখেতে সেইখিনি যিখিনি অলৰেডি ছ'চিয়েল মিডিয়াত চৰ্চা হৈছে যদি সেইখিনি তেখেতে কৈছে ডেট ইজ ৰং 100% ৰং কিমান সঁচা কিমান মচা এয়া সময়ে ক'ব আমি বাৰু নাজানো কিন্তু কণ্টেণ্ট মই দুইজনেই ভাল পাওঁ কিন্তু IBC মডেল মই ডক্টৰ বিবেক বিন্দ্ৰা ছাৰৰ বেয়া পালোঁ মোক টকা ৰিফাণ্ড যিখিনি আছিলে সেইখিনি মোক ৰিফাণ্ড নালাগে কোনো কথা নাই কিন্তু যিখিনি কোৰ্চ পালোঁ তাৰ ফাইদা আজি উঠাইছোঁ তাৰ কাৰণে থেংক ইউ এতিয়া ছ'চিয়েল মিডিয়াত এটা হেছটেগ চলিছে ষ্টপ বিবেক বিন্দ্ৰা ষ্টপ স্কেম বিজনেছ যিটো সন্দীপ মহেশ্বৰী ছাৰৰ পৰা বনোৱা গৈছে য়েছ স্কেম বিজনেছ ষ্টপ হ'ব লাগে আমিও বিচাৰোঁ কাৰণ স্কেম বিজনেছৰ আটাইতকৈ বেছিভাগ ফচে কোন যিসকল ষ্টুডেণ্ট আছে য়েছ যিয়ে হাই ছেকেণ্ডেৰী পাছ কৰিছে যিয়ে মেট্ৰিক পাছ কৰিছে যিয়ে BA পাছ কৰিছে তেখেতলোক ফচে বন্ধুসকল এতিয়া প্ৰথম কথা হ'ল এইটো চাওক আপুনি যদি আজি পৃথিৱীত বিভিন্ন ধৰণৰ মানুহক লগ পাব বিভিন্ন ধৰণৰ জেগাত যাব পাৰিব বিভিন্ন ধৰণৰ কথা আপুনি শুনিব পাব আপুনি কোনটো সঁচা কোনটো মিছা সেয়া হয়তো কেতিয়াবা আপুনিও নাজানিব কনফিউজ হৈ যাব চাওক মই 8 বছৰ দিন নেটৱৰ্ক মাৰ্কেটিং কৰাৰ পিছত মই এইটো কথা গম নাপালোঁ যে বিবেক বিন্দ্ৰা ইজ ৰং IBC ইজ ৰং যেতিয়া ভিতৰত গ'লোঁ তেতিয়াহে গম পালোঁ IBC ভিতৰত মানে মই মানুহৰ চাইক'লজিৰ বিষয়ে পঢ়া মানুহৰ এক্সপেৰিয়েঞ্চৰ বিষয়ে মোৰ বহুত নলেজ আছিলে কিন্তু যে কি নহওক বন্ধুসকল মই এইটোৱে ক'ব বিচাৰিছোঁ যদি আপুনি কেতিয়াবা কোনোবা মানুহৰ কথাত আহিব বিচাৰে তেতিয়াহ'লে অলপ ডিচিশ্যনটো ভালদৰে ল'ব এই ডিচিশ্যন কেনেকৈ লয় চাওক আপুনি যিটো কাম কৰিব বিচাৰিছে সেই ডিচিশ্যনটো লোৱাৰ আগত আপুনি এটা কাম কৰক 10 বাৰ ভাবক নহ'লে এখন কিতাপ আনক এখন বহি আনক আৰু বহীত লিখক এই কামটো যদি মই কৰোঁ কি প্ৰফিট হ'ব আৰু কামটো নকৰিলে কি লছ হ'ব আপোনাৰ প্ৰফিট বেছি নে লছ বেছি তেতিয়াহ'লে আপুনি চাওক আৰু যদি প্ৰফিট বেছি পাইছে তেতিয়াহ'লে অ'কে আপুনি কামটো কৰিব লাগে আৰু যদি লছ বেছি পাইছে তেতিয়াহ'লে আপুনি সেই কামটো নকৰিব 2 নম্বৰ ডিচিশ্যন লোৱা কথা হৈছে আপুনি এটা কাম কৰক যদি আপুনি ডিচিশ্যন ল'ব বিচাৰে জীৱনত কেতিয়াবা আপুনি 4-5জন এক্সপিৰিয়েঞ্চ মানুহক সুধি লওক যদি 5জন মানুহক আপুনি সোধে 3জন বা 4জনে যদি অ'কে ভাল বুলি কৈছে তেতিয়াহ'লে আপুনি জইন কৰক আপুনি কাম কৰক সেইফালে আগ্ৰহ হওক আৰু যদি আপুনি 4জন মানুহে আপোনাক বা 3জন মানুহে আপোনাক বেয়া বুলি কৈছে তেতিয়াহ'লে সাৱধান সেইফালে নাযাব কেলৈ ডিচিশ্যনটো বহুত ভাল কথা আৰু ডিচিশ্যনৰ ওপৰত মই ভিডিঅ' অলৰেডি বনাই থৈছোঁ শ্বৰ্ট ভিডিঅ' আপুনি চাব পাৰিব ডিচিশ্যন কেনেকৈ লয় বাৰু আজিলৈকে ইমানেই আমি কণ্টেণ্ট ভাল পাওঁ আমাক হেল্পফুল কণ্টেণ্ট দুজনে দিছে কিন্তু যদি যোনে স্কেম কৰিছে তেখেতক ৰাহিটো কোনেও নিদিব আৰু যোনে ভাল কৰিছে তেখেতক ছাপৰ্ট সকলোৱে দিব থেংক ইউ ফৰ ৱাচিং মাই